তো সেই বন্ধুসকল আজি চাওকচোন বতৰটো একদম কোলা কোলা আৰু বৰষুণে পৰি আছে কিন্তু আজি ভাবিছোঁ এটা ভাল ভ্লগ দিম বুলি কিন্তু বৰ্তমানলৈকে মই মানে গা পা ধুই একেবাৰে ৰেডি আৰু যাম বুলি ভাবিছিলোঁ ভ্লগটো ভালদৰে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু বতৰটো যিহে অৱস্থা মানে কি হয় মই এতিয়ালৈকে ক'ব পৰা নাই আৰু বৰ্তমান সময় হৈছে 9:04 মই গা পা ধুই একদম ৰেডি একদম ভালদৰে সাজি কাচি এতিয়া যাম ওলাই ধুনীয়াকৈ অলপ কিবা কিবি আছে কি আছে ভালদৰে আপোনালোকে গম পাব ভিডিঅ'টো ভালদৰে চাই থাকিব শেষলৈকে চাব আৰু স্কিপ নকৰাকৈ চাব বন্ধুসকল বৰষুণটো মানে এনেকুৱা কোলা হৈ আছে মোৰ যাবলৈ বৰ্তমানলৈকে সাহস হোৱা নাই আৰু যদি বাই চান্স যদি বৰষুণ আহি যায় বতাহ আহি যায় বেয়াকৈ তেতিয়াহ'লে মানে বৰ বেয়াকৈ ফাঁচি যাম সেইটো কাৰণে ভাবিছোঁ অলপ টাইম ঘৰতে ৰখি লওঁ তো লাহে ধীৰে ওলাই যাম কি ক'ত পাৰোঁ আপোনালোকক ভালদৰে দেখুৱাম আৰু বন্ধুসকল বৰষুণ যাক এৰিব বুলি ভাবি আছোঁ কিন্তু বৰ্তমানলৈকে এৰা নাই আৰু ঢেৰেকনি মাৰি আছে বিজুলী মাৰি আছে বহুত এনেকৈ মানে ওলাই যোৱাটো বহুত ৰিস্ক বুলি ভাবোঁ মই সেইকাৰণে ঘৰতে ৰখি আছোঁ 2 hours later. তো বন্ধুসকল 2 ঘণ্টা ধৰি বৰষুণ যাক পৰি আছে ওলাব পৰা নাই ঘৰৰ পৰা আৰু এই বৰষুণ যাক কিমান টাইমলৈকে পৰে কোনো গেৰাণ্টি নাই সেইটো কাৰণে ভাবিলোঁ যে মই কম্বলখন জাপিলোঁ অলপ টাইম শুই লওঁ এনেকুৱা বতৰত শুৱাৰ মজাই বেলেগ আপোনালোকে নিশ্চয় জানে তো অলপ শুই লওঁ তাৰপিছত লাহে ধীৰে ওলাই যাম ওলাই যাই কিখিনি ক'ত পাৰোঁ আপোনালোকক দেখুৱাম আৰু 2000 years later. Tuk tuk on it, tuk tuk go by